এই চাৰিটা কথা আপোনালোকৰ জানি ৰখা উচিত। 1. কোনোবাই যদি আপোনাক বিশ্বাস কৰে, তেওঁৰ বিশ্বাস কেতিয়াও নাভাঙিবা। তেওঁৰ বিশ্বাস ভাঙিলে হ'ব পাৰে আপোনাৰ একো নহ'ব, কিন্তু তেওঁৰ কাষত পৃথিৱীৰ সকলোকে বিশ্বাসঘাতক যেন লাগিব। 2. কাৰো লগত ভাল পোৱাৰ অভিনয় নকৰিবা। হ'ব পাৰে তুমি তেওঁৰ লগত ভাল পোৱাৰ অভিনয় কৰিবা, টাইম পাছ কৰিবা, কিন্তু তেওঁ তোমাক নিজৰ সমগ্ৰ পৃথিৱী বুলি ভাবি ল'ব। 3. কোনোবাই যদি তোমাক গুৰুত্ব নিদিয়ে, তেওঁৰ কাষত কেতিয়াও নাযাবা, নহ'লে তোমাৰ মূল্য কমি যাব, সকলোৱে তোমাক সস্তা বুলি ভাবিব। 4. কথা ক'বা কম, কাম কৰিবা বেছি। কাম বেছি কৰিলে সফলতা এদিন আহিবই। কথা কম ক'লে তোমাৰ কথাৰ দাম বাঢ়িব, সকলোৱে তোমাৰ কথাৰ গুৰুত্ব দিব।